তিনিচুকীয়া টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰডুবি। আজি আমি বৰডুবি টিলিঙা মন্দিৰলৈ পূজা কৰিবলৈ গৈ আছোঁ। লগত আছে মোৰ দাদা, মোৰ মা, মোৰ ভাতিজী আৰু মোৰ বৌ আৰু মোৰ সৰু ভাতিজা। বহুতে বিখ্যাত মন্দিৰ অসমৰ ভিতৰত এই টিলিঙা মন্দিৰ। আৰু এই মন্দিৰ ভাগত আহি আপোনালোকে ধূপ জ্বলাই, চাকি জ্বলাই, টিলিঙা এটা বান্ধি মনৰ পৰা যি প্ৰাৰ্থনা কৰে নহয়, সেই মনৰ প্ৰাৰ্থনাটো পূৰা সফল হয় বুলি কোৱা হয়। মোৰ মা আৰু বৌৱেও প্ৰাৰ্থনা কৰিছিল আৰু এই প্ৰাৰ্থনাটো পূৰণ হোৱাৰ ফলত মোক পূজা কৰিবলৈ লৈ গৈছিল লগত। আজি সি তাৰ মাহীৰ লগতো কথা নাপাতে, বাই কৈ দিছে, ডিষ্টাৰ্ব হৈ আছে তাত। আৰু এই চোক মোৰ মাকো টোপনি ধৰিলে। আৰু আমি ফাইনেলি তিনিচুকীয়া সমষ্টিত বৰডুবিলৈ আহি পালোহি। আৰু ইয়াত আপুনি যাওঁতে চবেই পাৰ্ক কৰিবলৈ মাতি থাকে আৰু জয় শিৱশংকৰ। আৰু আমি ইয়াত ফাইনেলি পাৰ্ক কৰিলোঁ। আৰু য'ত আপুনি পাৰ্ক কৰিব তাতে বস্তুবোৰ এনেকুৱা ল'ব লাগিব। ধূপ চুপ টিলিঙাৰ পৰা আদি কৰি চব বস্তু ল'লোঁ আমি। আৰু য'ত পাৰ্ক কৰে তাতে আপুনি বস্তুবোৰ ল'ব লাগিব। সেইকাৰণে পাৰ্ক কৰায়। আৰু এই মন্দিৰ ভাগ অসমৰ একমাত্ৰ মন্দিৰ হয় যোন ভাগ মন্দিৰ ৱৰ্ল্ড ৰেকৰ্ডত নাম আছে। আৰু এই মন্দিৰ ভাগৰ চাৰিওফালে লাখ লাখ কোটি কোটি লিংগাখন দেখি পাব ঠিক এনেদৰে। আৰু আমি ইয়াত হাত ভৰি ধুই পূজা কৰিবলৈ যাওঁ। আৰু ইয়াত আপুনি পূজা কৰিবলৈ লাইন ধৰিব লাগিব। লাইন ধৰি পূজা কৰা হয়। আৰু লাইনত মানুহ বহুত থাকে, আপুনি লাইন ধৰি পূজা কৰিবলৈ। আজি অলপ কমকৈ দেখি পাইছোঁ মানুহ। আৰু আমি লাইন ধৰোঁ ঠিক এনেদৰে। আৰু এই ভাগত শিৱলিংগ দেখিছেনে? এই শিৱলিংগটো নিজে নিজে ওলাই অহা। আগত ইয়াত বাগান আছিল। বাগানত কাম কৰা মানুহজনে কাম কৰিবলৈ অহাত এটা গছজোপা তলত দেখিলে কিবা এটা বস্তু ওলাই আছে। ওলোৱাৰ পিছত মানে ওচৰত গৈ চাইছে শিৱলিংগ দেখাৰ ফলত সেই গাঁৱৰ ওচৰে পাঁজৰে মানুহ চবক কৈ দিলে। আৰু চবেই মানুহে চাই পিছত ক'লে যে এইখন শিৱলিংগ। আৰু এই শিৱলিংগ দেখি মানুহে গৈ বাগানৰ মালিকক ক'লে, বাগানৰ মালিক ইয়াত এটা মন্দিৰ নিৰ্মাণ হ'ব লাগিব। আৰু বাগানৰ মালিকে মন্দিৰ নিৰ্মাণ কৰি দিলে। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা কি জানে? ইয়াৰ নাম টিলিঙা মন্দিৰ কেনেকৈ হ'ল? আগত মানুহে পূজা কৰিবলৈ আহোঁতে এজন দুজন কৰি প্ৰাৰ্থনা সফল হোৱাৰ ফলত মানুহে টিলিঙা বান্ধিবলৈ ধৰিলে। এটা দুটা কৰি মানুহে ডাঙৰ সৰু টিলিঙা বান্ধি ধৰিলে। টিলিঙা ঢেৰ হোৱাৰ ফলত আজি এই ভাগৰ মন্দিৰৰ নাম টিলিঙা মন্দিৰ নাম হৈছে। মায়ে পূজা কৰি শেষ কৰিলে আৰু আমাক সেৱা কৰিব দিছে। সেয়া ভতিজাই সেৱা কৰিছে, মাথাত লাগি গ'ল। আৰু এই ভাগে মই ইয়াত সূতা বান্ধিবলৈ ধৰিলোঁ। ইয়াত সূতা বান্ধি দিলোঁ। সূতা বান্ধি ইয়াত থকা পাৰক চাউল দিলোঁ। কেইটামান খাওক বুলি চাউল দি দিলোঁ পাৰক। এটা কথা মনত থ'ব সদায়, যদি মন্দিৰত আপুনি যিমানো ডনেট কৰক, যিমানো খৰচ কৰক, আপুনি যিমান দূৰলৈ গৈও পূজা কৰক, যদি মন্দিৰৰ বাহিৰত বহা এই কেইজনক যদি আপুনি একো নিদিয়ে, তেন্তে আপুনি পূজা কৰি একো লাভেই নাই। যদি আপোনাক পানী পিয়াস লগা মানুহ যদি পানী নিদিয়ে, তেন্তে আপুনি পূজা কৰি লাভ নাই। যদি ভোকত থকা মানুহ যদি ভাত নিদিয়ে, পূজা কৰি একো লাভ নাই। যদি মা দেউতাক আপুনি নাচায়, পূজা কৰি একো লাভ নাই। মা দেউতা হ'ল আমাৰ প্ৰথম ভগৱান, তাৰ পাছতে আমাৰ ভগৱান। যদি আপোনাক ভিডিঅ'খন ভাল লাগিছে, তেন্তে কি কৰিব লাগে আপোনালোকে জানেইচোন। এতিয়া আমি ঘৰলৈ ঘূৰি যাওঁ। থেংকছ ফৰ ৱাচিং ভিডিঅ' এণ্ড পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পাম।